এমাহৰ মন যোৱাৰ বতৰ আনিবিনে গোলাঘাটলৈ মৰমৰ খবৰ মই 15 বছৰ আগতে মাজুলীৰ বিষয়ে চিন্তা কৰিছিলোঁ মাজুলীৰ বাবে এতিয়াহে চৰকাৰে চিন্তা কৰিছে এতিয়া মাজুলীলৈ ইমান চিন্তা কৰে আমাৰ গভৰ্ণমেণ্টে বিজেপি গভৰ্ণমেণ্টে মই আগতে 15 বছৰ আগত চিন্তা কৰিছিলোঁ মই কিন্তু মিনিষ্টাৰ এমএলএ অথবা চিএমও নহয় কিন্তু মই মিনিষ্টাৰ নহ'লো চিফ মিনিষ্টাৰ নহ'লো পিছে থাকো আকৌ চিএমৰ দৰেই খালি থাকো চিফ মিনিষ্টাৰ নিচিনাকৈ এইটো বেলেগ কথা I live like that, yeah. কিন্তু মই 15 বছৰ আগতে মাজুলীৰ কথা কৈ গৈছোঁ মাজু এতিয়া তেওঁলোকে মাজুলীৰ কথা ভাবিছে মই আগত তেওঁলোক পিছত মাজুলীত এজনী ছোৱালীয়ে দুখ পালে শীৰ্ষক গীত গাই গোলাঘাটত এই মন্তব্য জুবিন গাৰ্গৰ শহুৰৰ ঘৰত গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মঞ্চত পুনৰ একক আৰু অনন্য ৰূপত দেখা গ'ল জুবিন গাৰ্গক গোলাঘাটলৈ অনুষ্ঠান কৰিবলৈ যাওঁতে পত্নী গৰিমাৰ সৈতে কিয় কাজিয়া লাগিছিল তাকো দৰ্শকৰ আগত কৈ পেলালে হাৰ্টথ্ৰবগৰাকীয়ে আজি অলপ খং কৰি আছে মই ৰাস্তাতে এৰি থৈ আহিলোঁ ৰহাত আমাৰ কাজিয়া চলি থাকে এইবিলাক একো নাই মোৰ ফটকৈ খং উঠিলে বোলে তুমি মোলত কিয় হা মানে মোৰ প্ৰব্লেম এটা আছে মই য'ত ত'ত ৰৈ দিওঁ য'ত মন যায় খাওঁ যাৰ ঘৰত মন যায় সোমাই দিওঁ সেইবোৰ মানে তাই দিগদাৰ হয় মোক কয় কিয় এইটো কৰা মই তুমি বেলেগ গাড়ী দিবা মই বেলেগ গাড়ী আহিম কিন্তু যাম একেটা জেগালৈ মোৰ মনৰে কল্পনা ইয়াৰ পাছতে আকৌ ঢুলীয়া হ'ল জুবিন এইবাৰ মঞ্চলৈ উঠি আহিল জুবিন ফেন ক্লাবৰ কেইজনমান সদস্য চলিল সম্বৰ্ধনা তাৰ মাজতে এজন অনুৰাগীয়ে জুবিনৰ হাতত তুলি দিলে এযোৰ পাৰ চৰাই শান্তিৰ প্ৰতীক বগা পাৰ উৰুৱাই জুবিনে ক'লে অসমৰ এজন শিল্পীয়ে অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে পাৰ চৰাই উৰুৱাৰ কিছু ৰসাল কথা পাৰটো বাৰু উৰাই দিম মই খালি পাৰৰ এটা কেছ আছে কেছটো কৈ লৈছোঁ অকণমান আঁতৰি দিলে ভাল পাম অসমত মানে আৰু এজন কোনোবা শিল্পী আছে মই নামটো নকওঁ সি মানে সদায় প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে সদায় পাৰ এযোৰ উৰুৱাই লয় অসমৰ শান্তিৰ কাৰণে তাৰ এদিন ক'ৰবাত প্ৰগ্ৰেমত গ'ল তাৰপিছত সি মানে তাৰ যিটো লগত ল'ৰা থাকে তাক চাইছে কৈছে পাৰযোৰ ক'ত কৈছে আহি আছে দাদা আনি দিলে পাৰ উৰাই দিলে অসমৰ শান্তি শান্তিৰ কথা ক'লে পাৰ নুৰিলে পাৰ মানে তলত পৰি গ'ল সুধিছে মানে লগৰটোক মানে কি হ'ল পাৰ কিয় নুৰিলে সি কৈছে সেই পাৰ নাপালোঁ ব্ৰইলাৰ চিকেনো পোৱালি দুটা লৈ আহিলোঁ বোলে এইকেইটা ব্ৰইলাৰ নহয় বাৰু এইকেইটা ধুনীয়া পাৰ মই উৰাই দিছোঁ থেংক ইউ গোলাঘাটৰ মঞ্চত জুবিনে ক'লে ৰিল লাইফ আৰু ৰিয়েল লাইফৰ মাতৃৰ কথা মোৰ চিনেমা জগতে প্ৰথম মা বহি আছে বিদ্যা বৰুৱা গোলাঘাটতে ৰিয়েল মা আৰু ৰিল মানে চিনেমা চ' ৰিয়েল মা আৰু ৰিল মা দুইজনী কেনেকৈ আছে তামোলৰে খেলেগি বোৱাই ঘৰে ঘৰে সুদা হাঁহিয়তি গাঁওখনে ভাল পোৱা জনী মোৰ মা ইয়াৰ মাজতে সহশিল্পীৰ সৈতে স্বভাৱসুলভ ধেমালিৰে এটাৰ পিছত আন এটা জনপ্ৰিয় গীত গাই গ'ল শিল্পী জুবিনে আজি শতাব্দী গাব কলিয়া তাক কলি বুলি মাতো তাই বম ক'লা হয় তাই মেকআপ কৰি বগা হয় এই মানে দাঁতকেইটা ওলাই থাকে এনেকৈ মানে শহাব বুলি কয় ৰেবিট ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰখন ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতাই ঐ জান তুমি থাকা ইয়াৰ পিছত সুজিতৰ সৈতে গোলাঘাটৰ পৰা সমীৰণ দিগন্ত নিউজ লাইভ ঐ জানৈ